নমস্কাৰ, মই পপিয়ে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু মই আজি ক'ত আছোঁ আপোনালোকে গেটখন দেখি গমেই পাইছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ। এই বৰনামঘৰ ভাগলৈ আজি আহিছোঁ। মানে ৰাতিপুৱা 7টা চাৰে 7টা বজাতে মানে ঘৰৰ পৰা ওলাই আহিছিলোঁ দেই। ঠাণ্ডাতে বোলো গৈ সোনকালে আহোঁগৈ। ৰ'দ দিয়ে যে ওলাই আহিবলৈ মন নাযায়। নামঘৰলৈ বহুত দিনৰ পৰা আহোঁ বুলি মনতে ভাবি আছিলোঁ। সেয়ে ৰাতিপুৱাই সোনকালে আহিলোঁ। ভাদমহীয়া আহোঁতে যে ইমান মানুহ থাকে, ঠেলা হেঁচাও হয় আৰু এইবিলাকত মানে ৰ'বলৈ জেগা নাথাকে। এতিয়া চাওকচোন, কোনো মানুহ নাই। আমি আহিছোঁ নামঘৰত, ভকত এজন আছে। ভকতজনকে আমি মানে তামোল পাণ আৰু দক্ষিণাটো আগবঢ়াই দিলোঁ। তাৰপিছত আমি বন্তি প্ৰজ্বলন কৰা ঠাইত মানে বন্তিও জ্বলালোঁ। জ্বলাই মেলি পিছফালে এয়া অলপ চালোঁগৈ আৰু পিছফালখন ইভাগে ভাদমহীয়া আহিলে ইমান মানুহ থাকে, তেনেকৈ ভালকৈ ঘূৰা পকা নহয়। সেয়া এতিয়া অকলে আহিছোঁ যেতিয়া গোটেইখন মানে ঘূৰিছোঁ। আৰু সৌটো বৰনামঘৰৰ পুখুৰীটো, ইয়াতে কাছ আৰু মাছ ওলাই থাকে ডাঙৰ ডাঙৰ। আজি আপোনালোকক কাছ দেখুৱাম দেই। এইটো কাছ পোৱালি এটা ওলাই আছে, এইটো সৰু গৈ আছে। আৰু এটা সেইটো দুটা দেখিলোঁ কাছ সৰু সৰু। সোমাই দিলে দুইটা, এতিয়া নাই। দুটা দেখিছিলোঁ। এইবিলাক মাছ ওলাইছে। ডাঙৰ ডাঙৰ মাছ। কাছ পোৱালি পোৱালি কাছ দুজনী দেখিলোঁ আৰু দেখাই নাই, সোমাই দিলে। গাৰ্ডেন এখন আছে, সেইখন খোলা আছে, তলত নাই মৰা। এইটো এনেকৈ খুলিলে সোমাই যাব পাৰি। বৰ টান দেখোন। অঁ, এই ভাদমহীয়া গেটখন খোলা থাকে। এতিয়া ইমান মানুহ মানে অহা যোৱাটো কম যে, সেইকাৰণে চাগে গেটখন বন্ধ কৰি থৈছে। একো নাই, আমি তাত সোমাই আহিলোঁ, সোমাই যাব পাৰি। ইয়াতে পাৰ্কত অলপ দেৰি বহিলোঁ। ঠাণ্ডা, ধুনীয়াকৈ চকী আছে গছৰ তলত বহিলোঁ, বতাহ মাৰি আছে, ভাল লাগিলে। অলপ দেৰি ৰ'লোঁ। চৰাই চিৰিকটিবোৰে যে ইমান কিৰিলিয়াই আছে নিজানত, মানে চৰাই চিৰিকটিৰ মাতবোৰ শুনি ইমান ধুনীয়া লাগিছে। আৰু সৌখন জোলনাখন দেখিছেনে? জোলনাখন দেখি জোলনাখনত বহি অলপ খেলিবলৈ গ'লোঁ, মানে জুলিবলৈ গ'লোঁ। ইভাগে ভাদমহীয়াটো মানুহ ধেৰ থাকে, মানুহখিনিয়ে চাই থাকে, তেতিয়া লাজ লাগে ন। এতিয়া যে কোনো নাই, সেইকাৰণে পূৰা একদম জোলনাখনত বহি খেলিলোঁ। অকলে অকলে পূৰা মজা পাইছোঁ আৰু জোলনাখনত জুলি থাকিবলৈ। বহুত দেৰি খেলি থাকিলোঁ এনেকৈ সৰু ল'ৰা ছোৱালীৰ দৰে। ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে এইবিলাক। এতিয়া যাওঁগৈ। নামঘৰৰ পৰা আমি বিদায় ল'লোঁ। তাৰপিছত আমি গ'লোঁ লাদৈগড়ত। লাচিত বৰফুকনৰ মৈদাম ভাগ যে য'ত আছিলে, তাতে আকৌ নতুনকৈ বনোৱা লাচিত বৰফুকনৰ ডাঙৰ মূৰ্তি ভাগ চাবলৈ। মৈদাম ভাগ নোপোৱাৰ আগতে ৰাস্তাৰ পৰা দেখি থাকি ইমান ডাঙৰ দেখিছেনে? একদম আকাশত থকা নিচিনা লাগিছে। ইমানেই ডাঙৰ যে চাবলৈ হ'লে ডিঙিটো পূৰা ওপৰলৈ কৰি চাব লাগে। আৰু এইবিলাক বনাই হোৱাগৈ নাই, বহুত কাম বাকী আছে। আৰু সৌখন আগৰ লাচিতৰ মৈদামৰ মানে পাৰ্কখন, সেইটো লাচিত মৈদামটো বনাই আছে। এইবিলাক মিউজিয়াম কিবা কিবি ধেৰ বনাই আছে। ঘৰ দুফালে দুটা ড্ৰেগন, চাওকচোন কিমান ধুনীয়াকৈ বনাই ইয়াতে ৱালত লগাই ৰাখিছে। লাচিত বৰফুকনৰ এই মৈদাম ভাগ আমাৰ যোৰহাট জিলাৰ হোলোঙাপাৰত আছে দেই। সকলোৱে জানেই বাৰু, তথাপিও কৈছোঁ। 2022 চনতে আধাৰশিলা ভাগ স্থাপন কৰিছিলে। কাৰ উপস্থিতি স্থাপন কৰিছিলে ইয়াতে আছে। অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীদেৱ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপস্থিতিত যোৰহাট হোলোঙাপাৰস্থিত লাচিত বৰফুকন মৈদাম উন্নয়ন প্ৰকল্পৰ 25 ফেব্ৰুৱাৰী 22 চনৰ শুক্ৰবাৰে আধাৰশিলা স্থাপন কৰে। আৰু ধুনীয়াকৈ আমি চালোঁ।
আৰু বনাই আছে বাৰু, কমপ্লিট হোৱা কিনে বহুত কাম বাকী আছে, বহুত গৰম কিন্তু দেই ইয়াতো। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব দেই, আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।